তো হেল্ল' গাইজ, কি খবৰ? আজি আকৌ নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ'টো বৰঙাবাৰীৰ মা কল্যাণী থান, শ্ৰী শ্ৰী মা কল্যাণী থানলৈ লৈ গৈছোঁ। ভিডিঅ' প্ৰায় দিবই পৰা নাই, এসপ্তাহমান হৈ গ'ল। তো এক্সাম যোনটো 13 মে' হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম আৰম্ভ হ'ব। তো সেইকাৰণে মানে ক'তো ভিডিঅ' বনাব যাব পৰা নাই। তো আজি নতুন এটা ভিডিঅ' লৈ আনিছোঁ, যোনটো বৰঙাবাৰী মা কল্যাণী থান মন্দিৰ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ব'লো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বিএডি চেণ্টাৰত ৰখিলোঁ, লগৰকেইটাও আহিলে। তো বিএডি চেণ্টাৰ আগত আহিলোঁ। তো এইখন হ'ল অভাৰ ব্ৰিজখন বিএডি চেণ্টাৰ। তো লগৰকেইটাও আহি পালে, এইকেইটা ৰখি আছে, চাইডে কৰি দিয়া। তো ব'লক এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। তো ব'লক এতিয়া যাওঁ আৰু। এখন হ'ল পুবিয়ালী উচ্চতৰ মাধ্যমিক বিদ্যালয়। গৈ আছো। হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা, হৃদয়ৰে হাসনা। তো ফাইনেলি আহি পাই গ'লো শ্ৰী শ্ৰী মা কল্যাণী তোৰণ। তো ইয়াৰ পৰা এইফালে তো গাইজ আহি পাই গ'লো আমাৰ মানে যোনটো শ্ৰী শ্ৰী মা কল্যাণী থান যাম বুলি কৈছিলোঁ। তো এইফালে যাব লাগে। তো এইফালৰ পৰা 3-4 কিলোমিটাৰ মান হ'ব। তো ওচৰতে আছে 3-4 কিলোমিটাৰ মান হ'ব। ব'লক যাওঁ। তো গেটৰ ফালৰ পৰা আহিলোঁ। তো তাক গেটৰ ওচৰ এখনত লিখা আছিলে যে 4 কিলোমিটাৰ মান হ'ব। তো গৈ আছোঁ। তো ব'লক যাওঁ। এখন শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়, এখন সৰু মা কল্যাণী। তো আমি যাম ডাঙৰ মা কল্যাণী, ডাঙৰ এখন সৰু হয়। তো ব'লক যাওঁ। তো এই গাইছ আহি পাই গ'লো শ্ৰী শ্ৰী মা কল্যাণী ভৱমালিনী। মনৰে সপোনবোৰ হ'বনে পূৰণ, মোৰ চকুৰ ভাষাৰে কোৱানা, মন জোছনা, হৃদয়ৰে হাসনা, তুমি মোৰ মন জোছনা, হৃদয়ৰে হাসনা। যিটো কল্যাণী মন্দিৰৰ ভিতৰলৈ আহিলোঁ। তো ইয়াৰ ভিতৰৰ অংশ আপোনালোক দেখাম। তো কিনাৰতে আছে আইমস্ত ৰজাই বুলি এইটো পুখুৰী খান্দিছিলে। তো আপোনাক পুখুৰীটোও দেখাম। তো ব'লক ভিতৰৰ অংশটো দেখাম। তো এয়া গাইজ, আমি এই ওচৰতে দোকানৰ পৰা চাকি কিনি লৈছোঁ। তো ভিতৰত গৈ পেলাই চাকি জ্বলামগৈ। তো আপোনালোকে ভিডিঅ' চাই থাকক। ভিতৰত চাকি জ্বলোৱাৰ ভিতৰত কি কি আছে চব দেখাই আছোঁ। তো ব'লক। তো গাইজ মই কল্যাণী মন্দিৰৰ ভিতৰতে আছে থান। তো আপোনালোকৰ এই চাকি তাকি কিনিলোঁ, আপোনালোকক মই দেখাইছোঁৱেই। তো এতিয়া আপুনি চাকি জ্বলাম ভিতৰত। তো ইয়াত মানে অলপ কৰা আছে। তো এইখিনি ভাল কৰিছে কৰাৰ কাৰণে। মানে দান পত্ৰ আছে, আপোনালোকে হেৰি কৰিব পাৰে। মেইন থান আছে, কাৰণ আমি এতিয়া চাকি জ্বলাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এই চাকি জ্বলাই আছোঁ মা কল্যাণীৰ ভিতৰত। তো চাকি তাকি জ্বলাই পেলাই সেৱা এটা লৈ লওঁ, যেনে এই বছৰটো আৰু ভালকৈ যাওক আৰু কৰোণা চৰোণা নহওক, তাকে প্ৰাৰ্থনা কৰিছোঁ। তো এই গাইজ চাকি তাত জ্বলাই আহি পেলাই ইয়াত চাকি মানে আগবঢ়াবলৈ আহিছোঁ।
চাকি আগবাঢ়িছোঁ। তো গাইছ আপোনালোকক মই কথা কৈছিলোঁ যে এইটো ওচৰতে বৰপুখুৰী এটা আছে, এইটোৱে হয় বৰপুখুৰীটো। এইটো আইমত্ৰ নামৰ এজনে আগতে পুৰণি ৰজা এজনে খান্দিছিলে। তো কল্যাণী মন্দিৰৰ বাহিৰৰ ফালে কি আছে দেখাইছোঁ, ব'লক চাওঁ। তো এই গাইজ শ্ৰী শ্ৰী মা কল্যাণী দেৱালয়, এখন সৰু মা কল্যাণী থান। আৰু আগৰ ডাঙৰখনটো আপোনালোকক মই দেখালোঁ, এতিয়া সৰুখন অকণমান দেখাই দিছোঁ ভিতৰৰ অংশটো। ভিডিঅ'টো চাই থাকক। নেক্সট লেভেল জয় হো। তো এই থানত কোনো নাই, থানখন বন্ধ আছে। তো ভিতৰত যাব নোৱাৰোঁ, বাহিৰৰ ফালে আপোনালোকক দেখাই দিছোঁ। এয়া চাওক। তো গাইছ আপোনালোকৰ আজি কল্যাণী মন্দিৰ খালি ভিডিঅ'টো আজি মানে যদি ভাল লাগিছে লাইক চেনেল ছাবস্ক্ৰাইব কৰিব, যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু কেনেকুৱা লাগিলে মন্দিৰটো কমেণ্ট কৰি জনাবলৈ একদম নাপাহৰিব। তো আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'। বাই বাই।